আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ দেৱ হবে গুপ্ত কৰিলে কৰি কপট হেন হৰি নাম ব্যক্ত সমস্তে লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা কৃষ্ণ ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজনাই ইমান মধুৰ ভাষাৰে দিলেহি বুজাই তথাপিতো ভকত হবে তত্ত্ব নাপায় ৰাম ৰাম ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজনাই ইমান মধুৰ ভাষাৰে দিলেহি বুজাই তথাপিতো ভকত হবে তত্ত্ব নাপায় ৰাম ৰাম কিনো লীলা নকৰিলা শ্ৰীমন্ত শংকৰে তৰু মুখ ধৰি ভক্তি তান দিলা গুৰুজনাই সেৱা কৰি চৰণ ধৰো হৰি নাম কীৰ্তন জীৱ শ্ৰেষ্ঠ ধৰ্ম ৰাম ৰাম ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজনাই
কৃষ্ণ ইয়ে ৰাম কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ কৃষ্ণ সত্য যুগতে কীৰ্তনে দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি ৰাম ৰাম সত্য যুগতে কীৰ্তন দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কভেদী ৰাম ৰাম সত্য যুগতে কীৰ্তন দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি ৰাম ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা ৰাম ৰাম সত্য যুগতে কীৰ্তন দশমে বৈকুণ্ঠত আছিলে পৰি শংকৰ মাধৱে বুটলি আনিলে কলিত ভকতলৈ বুলি বান্ধৱ কৃষ্ণ ৰাম কৃষ্ণই আমাৰ ইষ্টদেৱ শংকৰ আমাৰ গুৰু হৰি নামৰ প্ৰেম নদী ভকত কল্পতৰু কৃষ্ণ কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম থাপনাতে দি গলা গুণমালা দান ৰাম ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম থাপনাতে দি গলা গুণমালা গান ৰাম ৰাম জয় জয় ব্ৰত দ্ৰবা বৈকুণ্ঠ দূতয় সেই থানে নিজ গুৰু ভৈলন্তয়োদয় ৰাম ৰাম কীৰ্তন দিলা
সেহি থানে নিজ গুৰু পাৰিলন্ত পাত ৰাম নাম মহাৰত্ন বেখাইলন্ত হাত ৰাম ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা মাম থাপনাতে দি গলা গুণমালা দান ৰাম ৰাম চাৰিওফালে চাৰি হাতী মহাভক্ত গণ চাৰিও প্ৰসংগ কৰে নামৰ কীৰ্তন ৰাম ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম থাপনাতে দি গলা গুণমালা দান ৰাম ৰাম মধ্যে প্ৰদক্ষিলা আৰু দক্ষিণে নাম ঘৰ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ ৰাম ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম থাপনাতে দি গলা গুণমালা দান। বান্ধৱ কৃষ্ণ।